নমস্কাৰ বন্ধুসকল সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম আৰু আজি একেবাৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিৰ পৰাই কিয় ৰাতি ষ্টাৰ্ট মানে আৰম্ভ কৰিছোঁ গম পাইছেনে দেখাইও আছোঁ আৰু লগতে কৈও আছোঁ টেন টেন এইটো দেখিছেনে এটা খুব সুন্দৰ কেক আৰু মোৰ হাতত কেকটো দেখি গম পাইছে যে আজি এটা আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্পেচিয়েল ভিডিঅ' হয় আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সৰুকৈ হ'লে স্পেচিয়েল ভিডিঅ' আৰু আজি এই স্পেচিয়েল দিনটো কাৰ হয় গম পাইছেনে এই আছক হেপী বাৰ্থডে মা তাৰমানে মোৰ মাৰ ভাগৰ আজি স্পেচিয়েল দিন হয় আৰু বিশেষ একোৱে নকৰোঁ অকল কেক কাটহে কৰিম তথাপিও আপোনালোকৰ আগত ভিডিঅ'টো এইকাৰণে ধৰি ৰাখিছোঁ কাৰণ এই সুন্দৰ ৰঙীল পৃথিৱীখন মোক কোনে দেখাই দিছিলে মোৰ মায়ে নহয় জানো আৰু সৰুৰ পৰা একদম তুলিতালি ডাঙৰ দীঘল কৰা মূল ব্যক্তিগৰাকী হৈছে মোৰ মা নহয় জানো সেইকাৰণে মা বাৰ্থডেটো বাৰু আজি কেনেকৈ নপতাকৈ মানে থাকিব পাৰিম জানো কেতিয়াও নোৱাৰোঁ কিন্তু পতা নাইকিয়া কিহৰ কাৰণে পতা নাইকিয়া মই কৈ যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকিব তেতিয়াহে গম পাব কিন্তু যদি স্কিপ কৰি কটাকটিকৈ ভিডিঅ'টো চাই তেতিয়াহ'লে কিন্তু বন্ধুসকল গম নাপাব দেই একদম নকটাকৈ ভিডিঅ'টো চাব তেতিয়াহে গম পাব কিহৰ কাৰণে আজি মা বাৰ্থডে অকল কেক কাট কৰিলোঁ আৰু সঁচাকৈ মা পাপা শব্দটো বিৰাটে এটা পবিত্ৰ শব্দ নহয় জানো একদম তাতকৈ মানে একো ডাঙৰ শব্দ একোৱেই নাইকিয়া কাৰণ ইমানেই এটা পবিত্ৰ এই দুটা শব্দ আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ আৰু মাক আপোনালোকে বাৰ্থডে মানে হেৰি কৰিব মৰম দিব আৰু লগতে মই মাক কৈছোঁ হেপী বাৰ্থডে আপোনালোকৰ ওচৰত কৈ দিছোঁ আৰু জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল মা তোমালৈ আৰু আপোনালোকেও মাক আশীৰ্বাদ কৰিব আৰু লগতে সুস্বাস্থ্য কামনা কৰিব আপোনালোকে ঠিক আছে তেনেহ'লে আজি মই ভিডিঅ'টো আপোনালোকক এতিয়া কেক কাট কৰা দেখাম তেনেহ'লে বন্ধুসকল ভিডিঅ'টো তেনেহ'লে চাই গৈ থাকক একেবাৰে সৰু ভিডিঅ' এটা আনিছোঁ কাটকুট কৰি কিন্তু প্লিজ নাচাব দেই ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই যাওক নিজৰ জন্মদিনাখন মায়া ৰাতিপুৱাতে গৈছে নামঘৰলৈ আৰু নিজৰ জন্মদিনৰ দিনাখন নামঘৰলৈ বা মন্দিৰলৈ গ'লেহে মনটো ভাল লাগে মোৰ বুলিয়ে নহয় চাগে সকলোৱে হয় নহয় জানো আৰু এয়া যেতিয়া নামঘৰলৈ গৈছিলে মই তেতিয়া অকণমান ভিডিঅ' মানে কৰি থলোঁ আপোনালোকক দেখুৱাবলৈ আৰু এয়া আমাৰ নামঘৰতে হৈছিলে অখণ্ড ভাগৱত আৰু দেখিছেনে ইমান ধুনীয়াকৈ চাকি একদম পূৰা ধুনীয়াকৈ জ্বলি আছে আৰু যিহেতুকে অখণ্ড ভাগৱত পাঠ কৰি আছে আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ আৰু মই যে আপোনালোকক কৈছিলোঁ যে মা বাৰ্থডেটো আজি মানে অকল কেকহে কাটিম এই অখণ্ড ভাগৱত চলি থকাৰ কাৰণে মা বাৰ্থডে দিনাখন অকল কেকহে কাটিছোঁ তেনেকৈ আমি কোনো খানা একো আয়োজন কৰা নাইকিয়া যিহেতু মানে নিজৰ নামঘৰেই হয় সেইকাৰণে মানে তেল মৰা খাইছোঁ কিন্তু মানে মাছ মাংস সোমোৱা নাইকিয়া সেইকাৰণে একো মা বাৰ্থডে দিনাখন মানে খানা আয়োজন কৰিবলৈ নহ'লে আৰু মোৰ এটা চেনেল আছে আপোনালোকেতো গম পাইছে যে নতুনকৈ মই চেনেল এটা খুলিছোঁ সেইটোতো মই খানা যিহেতুকে খানাৰ চেনেলেই হয় আৰু তাত মই অকল খাওঁৱেই নহয় জানো সেইকাৰণে তাতো মই একেবাৰে ভিডিঅ' দিব পৰা নাই দিম আৰু দুদিনমানৰ পিছতে কিন্তু আপোনালোকে মোৰ বহুতে চাইছে বাৰু বহুতে যথেষ্টখিনিয়ে মৰম দিছে যিসকলে চাইছে বা মৰম দিছে মই তেওঁলোকক কোৱা নাই কিন্তু যিসকলে মোৰ এতিয়াও সেই চেনেলটো চোৱা নাই প্লিজ চাবগৈ বন্ধুসকল কাৰণ আপোনালোকৰ বাহিৰেনো মোক মৰম কৰা মানুহ কোন আছে বাৰু কওকচোন আপোনালোকে মোক মৰম কৰিব লাগিব নহয় জানো আৰু আপোনালোকে মোক মৰম কৰিলেহে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পাৰিম হয়নে নহয় মোক জনাবচোন দেই সেইকাৰণে আপোনালোকে জল্দি গৈ পেলাই মোৰ নতুন চেনেলটো চাবগৈ আৰু বহুতে গম পাইছে যিসকলে গম পাইছে তেওঁলোকেতো চাবই আৰু যিসকলে গম পোৱা নাইকিয়া মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকিব আপোনালোকে গৈ পেলাই চাবগৈ আৰু যেতিয়াই আমাৰ নামঘৰত এয়া ভাগৱত পাঠ শেষ হ'ব তেতিয়াই মই আপোনালোকৰ কাৰণে সেই নতুন চেনেলটোত আকৌ মই ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰি দিম
আৰু আজি হৈছে এয়া দশম বুলি যে কয়, দশম হোমা বুলি কয়। খুব ভাল দিনতে মায়ে দেখিছেনে চাকি জ্বলাব পাৰিছে নিজৰ বাৰ্থডে দিনাখন। সঁচাকৈ মনটো বিৰাটেই বেছি ভাল লাগিছে। আহক এতিয়া আপোনালোকক অকণমান নামঘৰৰ পৰিৱেশ দেখাই দিওঁ আৰু লগতে অলপমান ভাগৱত পাঠ আপোনালোকক শুনাই দিওঁ। আৰু মই এতিয়া এপিচ খাম ধুনীয়াকৈ টেষ্টি টেষ্টি। আপোনালোকৰ কাৰণে মা ভাগৰ স্পেচিয়েল দিনটো আগবঢ়ালো। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ বেলেগ এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ টাটা, বাই বাই।